ঘৰটো ৰেডি হ'লে আমি দি থাকিম। এতিয়া ক'ত লৈ যাব? চান্দামাৰী, কোকৰাঝাৰ গৌৰাং চান্দামাৰী কালচাৰ কমপ্লেক্স ওচৰত। অঁ কিমান? 21 জন আহিব। 21 কাৰ নেতৃত্বত আহিব? এইটো জাংথৈতে নেতৃত্বত আহিব আৰু তেখেতৰ লগত উইটামছৰ লগত আহিব। মেইন ষ্ট্ৰীমত আহাটো চবেই আহিছে, কিন্তু আমাৰ যিটো প্ৰক্ৰিয়া যিটো আমি অকণমান ছিষ্টেমলি যাব খুজিছোঁ, যিহেতু গভৰ্ণমেণ্টৰ নজৰটো বেলেগ, গতিকে আমি ছিষ্টেমত যাই কৰি সেইখিনি গোটাই আমাৰ যিখিনি লিডাৰ্ছ আছে সেইখিনিত আমি আনি থাকিম। সেইটো আমি এতিয়ালৈকে ছাত্ৰক যিমান চৰকাৰক দিয়া নাই, যিহেতু আমি এতিয়া আৰম্ভণিহে কৰি আছোঁ। যেতিয়া লিডাৰ্ছ ডিজিনেটেড কেম্পত ভালকৈ আলোচনা কৰি কিনিহে আমি ছাত্ৰৰ ডিমাণ্ডটো আমি চৰকাৰক এইটো ছেকেণ্ড টাইম কোকৰাঝাৰত সেইটো পিছত একো নাই। ওদালগুৰিত হ'ব। ওদালগুৰি সেইদিনা আমি যে ওলাইছোঁ শোণিতপুৰ ওদালগুৰি সেইখিনি 15 আগষ্টৰ আগততো সিটোৱেই লাষ্ট, আৰু তাৰ পাছত ওদালগুৰিত আছে। ওদালগুৰি 15 আগষ্টৰ পিছত হ'ব। ওদালগুৰিটো 60 আজি উইটামছত আহিব। মই বিপক্ষ হয়। অলপ কনফিউজ হৈছিল ইয়াৰ কাৰণে। সেইটো ক্লিয়াৰ কৰি দিছোঁ মই বিপক্ষ। চৰকাৰে যেনেকুৱা আলোচনা কৰিবলৈ মোক সঁহাৰি জনাইছে, আমি সেই সঁহাৰি মতে আমি আহিছাসকলে আমাৰ আৰ্মি চিফ আহিছে, প্ৰেছিডেণ্ট আহিছে, মই আহিছোঁ। ভাবোঁ যে ভাল আলোচনা এটা হৈ যাব।